নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি সাধাৰণ জ্ঞানৰ 30টা প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। প্ৰশ্নসমূহ এনে ধৰণৰ। 1 নম্বৰত আছে 2025 চনৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ হৈছে ইলন মাস্ক। 2 নম্বৰত আছে বৰ্তমান বিশ্ব বেংকৰ মুৰব্বী বা অধ্যক্ষ কোন? উত্তৰ হৈছে অজয় বাংগা। 3 নম্বৰত বিশ্বৰ ভিতৰত বেছি দৰমহা পোৱা CEO জনৰ নাম কি? উত্তৰ হৈছে জগদীপ সিং। তেওঁ প্ৰতিদিনে 48 কৰোৰকে পায়। 4 নম্বৰ হৈছে আনাৰস উৎপাদনত ভাৰতৰ ভিতৰত অসমৰ স্থান কি? উত্তৰ হৈছে দ্বিতীয়। 5 নম্বৰ অসমৰ গৌৰৱময় সূতাবিধ কি? উত্তৰ হৈছে মুগা। 6 নম্বৰ অসম চৰকাৰে কেতিয়া প্ৰথম আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে? উত্তৰ হৈছে 2005 চনৰ পৰা। 7 নম্বৰ ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ হৈছে ইন্দ্ৰকমল বেজবৰুৱা। 8 নম্বৰ প্ৰথম ভাৰতীয় চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ হৈছে ৰাজা হৰিশ্চন্দ্ৰ। 9 নম্বৰ বাঁহেৰে নিৰ্মিত ৰাজ্যখনৰ গৌৰৱময় প্ৰতীকটো কি? উত্তৰ হৈছে জাপি। 10 নম্বৰ 2025ত IPLত কোন দলে খিতাপ দখল কৰিছিল? উত্তৰ হৈছে RCB ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ। 11 নম্বৰ 2024-25ত ISLত কোন দলে খিতাপ দখল কৰে? উত্তৰ মোহন বাগান। 12 নম্বৰ ভাৰতীয় টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট কোনে দখল কৰিছিল? উত্তৰ অনিল কুম্বলে 132খন টেষ্ট মেচত 619 উইকেট দখল কৰিছিল। 13 নম্বৰ বিশ্ব বেংক কেতিয়া স্থাপন হৈছিল? উত্তৰ হৈছে 1944 চনৰ জুলাই মাহত। 14 নম্বৰ বিশ্বৰ আটাইতকৈ ব্যস্ত বাণিজ্যিক নদী কোনখন? উত্তৰ হৈছে ৰাইন নদী। এইখন আছে ইউৰোপ মহাদেশত। 15 নম্বৰ বিশ্বৰ আটাইতকৈ সৰু চৰাই কি? উত্তৰ হৈছে হামিংবাৰ্ড। 16 নম্বৰ বিশ্বৰ কোনখন দেশত এখনো নদী নাই? উত্তৰ হৈছে ছৌদি আৰৱত। 17 নম্বৰ কোনখন মহাদেশ অন্ধকাৰ মহাদেশ ৰূপে জনা যায়? উত্তৰ হৈছে আফ্ৰিকা মহাদেশ। 18 নম্বৰ মাধৱ কন্দলীৰ শ্ৰেষ্ঠ গ্ৰন্থ কি? উত্তৰ হৈছে সপ্তকাণ্ড ৰামায়ণ। 19 নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্পপুথিখনৰ নাম কি? উত্তৰ হৈছে সোণপাহি। 20 নম্বৰ মহাত্মা গান্ধীয়ে সম্পাদনা কৰা পত্ৰিকাখনৰ নাম কি? উত্তৰ হৈছে হৰিজন। 21 নম্বৰ পুথি আকাৰত ছপা হৈ ওলোৱা প্ৰথম অসমীয়া কিতাপ কি? উত্তৰ হৈছে বাইবেল। 22 নম্বৰ জয় হিন্দ নামৰ শব্দ দুটা কাৰ সৃষ্টি? উত্তৰ হৈছে সুভাষ চন্দ্ৰ বসু। 23 নম্বৰ অসম সাহিত্য সভাৰ সভা উদ্বোধনী গীত কোনটো? উত্তৰ হৈছে চিৰচেনেহী মোৰ ভাষা জননী। লিখক হৈছে মিত্ৰদেৱ মহন্ত।